ৰাতিপুৱাই সোনকালে উঠিলো গাইজ সি মই বিচনাখন পাৰি ললো তাৰপিছতে খাবলৈ ললো চাহ একাপ কালি উঠাৰো কাৰণ আছে ৰাইজ মানে মায়ে মোক পিঠাগুড়ি খুন্দিবলৈ আনিলে আকৌ আৰু আনি মেলি মোক চাহ খাবলৈ দি আছে গম পায়ে ৰাইজ আপোনালোকে মোক কানিয়া বুলি কিমান ঢেকি দিবা গাইজ আৰু এনেকৈ পুৰা ঢেকি দি বহুত ভাগৰ লাগিলে আৰু আমাৰ আময়ে মোক অকণমান সহায় কৰি দিলে মায়েতো মোক ফচাই থৈ পুৰা ঘৰলৈ গুচি গ'লগে বিন্দাছ আমাৰ পিছফালে থকা এয়া অৰণ্যৰ মাজত গৈ আছো ঘৰলৈ বুলি বলক এতিয়া ঘৰলৈ গৈ চাংগো মোক কেনেকৈ শুশ্ৰূষা কৰে কাৰণ পুৰা কাম কৰি আহিছোঁ গাইজ লাল চাহ কাপ দিয়াৰ লগে লগে মনটো আকৌ ভাল লাগি গ'ল আজি বতৰটো অকণমান বেয়া দেই গাইজ আৰু এনেকৈ আজি দিনটো সামৰণি মাৰিছোঁ বাই ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব প্ৰেছাৰৰ নে এযোৰ প্ৰেছাৰৰ কাৰণে